Hello guys, কি খবৰ সকলোৰে নিশ্চয় ভালে আছে আৰু মোৰ বৰ্তমান ভাল। আজি মই আপোনালোকক বেলেগ ধৰণৰ বস্তু দেখাম যেটো বস্তু মই চিনি পোৱা নাছিলো আৰু মই দেখাও নাছিলো বাৰু। তো আপোনালোকে দেখিছেনে নাই ক'ব দেই কমেন্টত কৈ জনাব আৰু বস্তুটো কেনেকুৱা কি হয় মই আপোনালোকক দেখাই আছো চাই থাকক। আৰু বস্তুটো হৈছে এইটো চাওকচোন বাৰু এইটো কি বস্তু বাৰু মই মানে আগতে কেবাদিনো দেখিছো বজাৰত কিন্তু মই অনা নাই মানে আনিম খাব নাজানিলে আনি লাভ নাই ন। তাৰপৰা আজি আকৌ মোৰ লগৰ কেইজনীয়ে মানে ল'লে ভাবিছো ময়ো লৈ যাওঁচোন কি বস্তু মই খাই চাওঁগে। তাৰপৰা লৈ সিহঁতক সুধিলোঁ আৰু কেনেকৈ খায় বোলে এনেকৈ খায়। তাৰপিছত আনিলোঁ আনিবলৈ ভয় লাগিছে বেছি নাই কম আনিছোঁ কাৰণ আনি যদি খাব নোৱাৰোঁ ন এনেই যাব। তো সেইকাৰণে মই এইটো আনিলোঁ আনি আৰু টেষ্টটো চালোঁ আৰু টেষ্টটো কেনেকুৱা জানে একদম আমাৰ যিটো কঁঠাল গুটি হয় কঁঠাল গুটিটো পুৰিলে যিটো টেষ্ট ওলায় সেই টেষ্টটো মানে ইমানে ভাল লাগে খাই। কি বস্তু নাজানো আপোনালোকে বাৰু চাওকচোন বাৰু দেখিছেনে কি বস্তু আগতে দেখিছেনে মই দেখা পোৱা নাই এইটো পুৰি পেলানি আনিছে আৰু এনেকৈ বিক্ৰী হয় তেওঁলোকে কিন্তু খাই আকৌ ভাল লাগিছে দেই। মই অতদিন দেখি আছোঁ কিন্তু অনা নাই আনিবলৈ সেইকাৰণে বেয়া পাওঁ পাইছিলোঁ মানে মই খাই পোৱা নাছিলেগৈ ন আৰু কেনেকৈ কি কৰি খাই সেইটো নাজানো। তো তেওঁলোকে ক'লতহে গম পাইছোঁ যে এইটো ডাইৰেক্টলি এনেকৈ ইয়াৰ পৰা উলিয়াই খাই দিব পাৰি। তো সঁচাকৈ ভাল লাগিলে খাই আৰু কঁঠালৰ টেষ্টটো পুৰি খোৱা কঁঠালৰ টেষ্টটো ইয়াতে পাই গৈছোঁ ভাল লাগিলে। তো আপোনালোকে জনাব দেই জনাবলৈ নাপাহৰিব আচলতে এইটো বস্তু কি যিসকলে জানে তেওঁলোকে জনাই দিবচোন কি বুলি কয় আৰু আমাৰ তাত পোৱা যায় নে নাযায় সেইটো জনাই দিব। Thank you everyone. Bye bye.